নমস্কাৰ, আসসালামু আলাইকুম। সকলোকে স্বাগত জনাইছোঁ আকৌ আন এটি ব্লগলৈ। এয়া দেখিছে মাইনা খেলি আছে। ৰাতিপুৱা 10টা বাজিছে এতিয়া, আৰু এইখিনি সময়ত মষ্টলি তাই সাৰ পায় আৰু খুব খেলে, মানে খুব খেলিব বিচাৰে তাই এইটো টাইমত, আৰু মষ্টলি এক্টিভ থাকে এইখিনি সময়ত তাই। জাইমাৰ এতিয়া 7.5 মাহ চলি আছে, 7.5 months। আৰু বেবিজবোৰৰ কিন্তু এইখিনি সময়ত মানে 2 monthsৰ পৰাই ৰুটিনটো কিন্তু বহুত চেঞ্জ হয়, আৰু সেই চেঞ্জটো কিন্তু আমাৰ হেবিটছবোৰৰ ওপৰতো ডিপেণ্ড কৰে, মানে আমি কি ধৰণে আমাৰ ৰুটিনটো কেনেকুৱা চলি আছে, গতিকে সেইটো বৰ ধ্যান দিবলগীয়া কথা। এতিয়া বাজিছে 1:30 আৰু দেখিছেই মই গা ধুৱাবলৈ লৈছোঁ, আৰু মই কিন্তু তাইক সৰুৰে পৰা গামোচাৰে গা মোচাওঁ। মই অসমত গ'লে বহুতকেইখন গামোচা আনি থওঁ, আৰু প্ৰায় মা আগতে থাকোঁতে মায়ে আনি দিছিলে, গতিকে মোৰ কিন্তু খুব ফেভৰেট গামোচাখন। আমাৰ সকলো অসমীয়াৰে ফেভৰেট। এয়া এই মানে গা ধুৱাই উঠাৰ পিছতে ইমান এক্টিভ হ'ব, ইমান ফূৰ্তি লাগে তাই, মানে তাই কি কৰিব কি নকৰিব বস্তুবোৰ দেখা পাই ইফালৰ পৰা টানিব সিফালৰ পৰা টানিব, ক্ৰীমটো লাগে, আকৌ পাউডাৰ দানি, চব লাগিব তাইক, ডাইপাৰ। খুব ভালো লাগে, টাইম কেনেকৈ সময় যায় গমেই পোৱা নাযায়। এয়া বহুত দুষ্ট পোৱালি ৰেডি। এয়া বাইদেউ ৰেডি, পোৱালি নহয় জানো? খেলিলে, খুবকৈ খেলিলে। খেলি এতিয়া অলপমান ভাগৰ লাগিছে, এতিয়া শুব লাগিছে, কাৰণ গাটো ধুৱাই উঠাৰ পিছত পাতল পাতল যেন লাগে নহয়, গতিকে এইখিনি সময়ত আৰু খুব তাইৰ টোপনি লাগে। মই ফিডিং কৰাই তাইক শুবলৈ দিওঁ, কমেও তাই 2 ঘণ্টামান এইখিনি সময়ত শুই, এয়া টোপনি পূৰা ফিউজ গ'ল। সেয়া বাইদেউৰ টোপনি ভাঙিলে। মোৰ টাইমবোৰ এই লগতে বেছি ভাগ যায়, আৰু কেনেকৈ সময়বোৰ পাৰ হয় গমো নাপাওঁ। খুব এটা নতুন এইটো এটা ফ্ৰেজ মোৰ কাৰণে, গতিকে মোৰ নিচিনা আৰু বহুতো নতুন মাতৃ আছে যিবোৰে মানে এইটো আনন্দ এইটো এটা এনজয়মেণ্ট ফ্ৰেজেৰে গৈ আছে, আৰু সকলোৱে বুজি পায় কিমান মানে ল'ৰা ছোৱালীৰ লগত কিমান ভাল লাগে এটা। দাঁত গজিব আৰু বেছি দিন নাই, আজিকালি দিয়া কথা পাতিবলৈ খুব চেষ্টা কৰে নহয় জানো? হয়নে? দাঁত গজিবনে তোমাৰ? হাঁহি দেখাই দিয়াচোন, হাঁহি দেখাই দিয়া আকৌ। এয়া সন্ধিয়াৰ সময়, সন্ধিয়াও তাইক খুব ফূৰ্তি পায়, খুব খেলি থাকিব বিচাৰে, কাজিনছবোৰ আহে, কাজিনছবিলাকৰ লগত খেলে তাই খুবকৈ। এয়া আমাৰ মেডাম উঠিছে এতিয়া শুই পেলাই। কি হ'ল, আৰু টোপনি লাগি আছে নেকি? আৰু টোপনি লাগিয়ে আছে মাইনা? এখেতে আকৌ সদায় ৱেইট কৰে, এখেতৰ দাদীয়েকৰ ঘৰ ওচৰতে, আইতাকৰ ঘৰ, গতিকে তাতে যাবলৈ বিচাৰে সদায়। নহয় জানো? अम्मा के पास जाना है। कहाँ हिल रही? ऐसे हिल लीजिए भाई। ऐसे हिल लीजिए। ये
पहुंच गए हम। बस गए यूपी चलो पहुंच गए हम। আজিৰ ডিনাৰটো চাগে গমে পাইছে দেখি চিকেনৰ তৰকাৰী বনাম পাতলা জোল আৰু এয়া পিঁয়াজ আলুৰে বনাম আদা নহৰু কাটি লৈছোঁ এই খুন্দনিত থেতেলিয়াই ল'ম আৰু অলপ গৰম মছলা মই কেৰাহী এটাত শুকানকৈ ভুনি পেলাই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম মই আপোনাক মোৰ গৰম মছলাটোৰ যিটো ৰেচিপি মই যিধৰণে মানে গৰম মছলা বনাওঁ ঘৰত তৈয়াৰী কৰা হয় সেইটো মই এদিন এটা ভিডিঅ' এক্সট্ৰাকৈ কৰি পেলাই আপলোড দিম ৰেচিপিটো আৰু আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ কাৰণ আমিতো সকলোৱে এনেকৈ বনাওঁৱে ঘৰত আৰু এইখিনি অকল মোৰ কাৰণে বনাইছোঁ এজনৰ কাৰণে সেইকাৰণে বেছি মাংস পিচ দিয়া নাই মই যেতিয়াই মুৰ্গীৰ মাংসৰ জোল বনাওঁ সদায় মোৰ মনলৈ মানে এটা কথা আহে আৰু ইনচিডেণ্ট এটা মই ফাৰ্ষ্ট বিয়া হোৱাৰ পিছত যেতিয়া ঘৰত এনেকৈ মুৰ্গীৰ জোল বনাবলৈ লৈছিলোঁ লওঁতে তেতিয়া মোৰ মানে শহুৰে সুধিলে কি জোল মানে ইয়াতে হিন্দীত ঝোল মানে হৈছে গড়বড় মানে কিবা এটা গড়বড় কৰা মানে কিবা এটা উল্টা পুল্টা কাম আৰু মোৰ মানে সদায় হাঁহি উঠে দেই কাৰণ কিয় আমিতো আমাৰ সকলো অসমীয়া আমি য'তেই নাথাকোঁ কিয় আমি মুৰ্গীৰ জোল মাছৰ জোল আমাৰ জোলটো লাগিবই বেংগলীত ঝোল আৰু আমাৰ কাৰণে জোল এয়া ৰাতি শোৱাৰ আগত মই সদায় একাপ গাখীৰ খাওঁ সকলোবোৰ যিবোৰ নিউ মমছ আছে নতুন মাতৃ যিবোৰ হৈছে তেখেতসকলকে কেলছিয়ামৰ কিন্তু খুবেই প্ৰয়োজন আৰু ৰাতি একাপ হ'লেও গাখীৰ খাই খোৱাটো অতি দৰকাৰী আকৌ আগলৈ লগ পাম